বেগ চেগ ৰেডি আছে লাগিব, কিন্তু ট্ৰেইন অলমষ্ট 1 ঘণ্টা লেট আছে। কি কৰোঁ তাকে ভাবি আছোঁ। মাহঁত থ'ব যাব, তাৰপিছত দেখা যাওক কি হয়। ট্ৰেইন লেট হ'ব বুলি ভাবিছিলোঁ, ট্ৰেইন ৰাইড হোৱা নাই। টাইমতে আহিছে, কিন্তু আধা ঘণ্টামান তথাপিও ৱেইট কৰাই লেট হৈ গ'ল। ঠিক আছে, কালি লগ পাম এতিয়া। গুড নাইট। গুড মৰ্ণিং। ৰাতি পোৱালিকেইটাৰ কাৰণে এটা পোৱালি আছিল ওচৰত, দিব পৰা নাই, অৱস্থা বেয়া।
ডিম ভাত সবজি ভাত खाना एक्स्ट्रा खाना सब्जी भात डिम भात मांस भात चिकन भात जी सर This 140 है सर अंडा वाला 150 चिकन मच्छी का 180 चिकन 2 पीस ले मच्छी भी 2 पीस ले सब्जी ले दाल राइस चिकन राइस आलू का भुजिया थोड़ा सा ले राशन का खाना एक्स्ट्रा सा खाना चाहिए वेज नॉन वेज खाना में अंडा भी दीजिए जी सर टैबलेट कच्चा चाना 20 का चाना खाना दी सर नहीं आपको क्या हाँ कोई बात खाना आ गया ऑलरेडी 26 जगह आपको बात नहीं हम लोग का पास अरे ನೀನು ಲೆಕ್ಕಿದ್ರೆ ಸಾರಂಗರು ಚಟ್ಟ ಉಂಡ ಇಟ್ಟು ಅಟ್ಟಿಗೆ ಪೋಯ್ತು 19 Yes, see. Uluta. 19 చట్టా ఉండాలి নাজানো ক'ৰবাত ৰখি দিলে বা ট্ৰেইনটা আৰু কিমান টাইম ৰখো নাজানো দিছিলে তিতিৰ ভিতৰত হৈ আহিছে পুৰা ইফালৰ পৰা ইফালে কোনো ভাল নহয় টেষ্ট কেনে নাজানো বাট খাওয়া বহুত বেয়া হৈছে খাম কেনেকৈ এতিয়া বনাওঁ ট্ৰেইনৰ খানা চোটাকাৰ খানা বৰ্তমান ৰাতিপুৱা 3টা বাজে আৰু আমি পাইছোঁ ভুৱনেশ্বৰ বহুত মানুহ নামিল ৰাতিপুৱা হৈছে ট্ৰেইন এতিয়া লেট আছে 5টাৰ ট্ৰেইন 9:30 যাই পাম পুরো বোর লাগি গেছে এতে থাকি থাকি ব্রাশ করি নামি লগ পাম এতিয়া ট্ৰেইনৰ পৰা নেক্সট অফিচ মোৰ আহি আছে মই ৰেডি হৈ ল'ম নামিব কাৰণে দৌৰি কৰি আহি নেক্সট টাইমে উঠিলোঁ কোনো ৰকম আছে মোৰ লগত নাজানো পায় అన్నా అత్తికి రబ్బకు తీసుకోండి yes please ఇక పై నుంచి ఒక తుక్కు అమ్మకి ఇచ్చి తిండు কিবা কিন্তু চাল মুড়ি নাকি কয়
তাপাত এ চি চলা নাছিল এতিয়া বঢ়িয়া এ চি চলি আছে যিমান যি হওক সদায় মানে এই 139ত কমপ্লেইন কৰি কেনে আপোনালোকে যদি কিবা প্ৰব্লেম হৈ আছে চব কৰিব পাৰিব এ চি ডাব্বাত এ চি চলা নাছিল ডেষ্টিনেশ্যন আহি পালোঁ এই বৰষুণ পৰি আছে লৈ কেনে চাওঁ এবাৰ হোটেলত থাকিম এই যে ৰুম লৈছোঁ ৰুম এইটো হ'ল ৰুম 1000 টকা ৰুম বেছি ডাঙৰ নহয় এইটো এটা মিৰৰ আছে এটা টেবুল আছে দুটা চেয়াৰ আছে কণ্ডিশ্যন ইমান বেছি ভাল নহয় 1000 টকাৰ ভিতৰত ৰাতিটো থাকিব লাগে কাইলৈ জইন কৰিম এইটো টয়লেট আছে এটা ভালে মোটামুটি উৰিষ্যা আন্ধ্ৰা প্ৰদেশ জাগাৰ ভিতৰত ঠিক ঠাক আছে 1000 টকা এইখিনি ঠিক ঠাক বাছ অভাৰ এণ্ড আউট